এখন পেপাৰ এখন কিতাপ বাইদেউৰ ৰুমটোত তাত সাপ সোমাই মই ক'ত বহিছোঁ এখন কি চাৰৰ টেবুল আৰু মই ইয়াত নমস্কাৰ নমস্কাৰ সেকেন্ড वेलकम बैक टू माय चैनल गाइस মোৰ বহুত লালি হৈছে আৰু আজি গাইস 29 সেপ্টেম্বৰ আপোনালোকে কি গম পাইছে আজি ADRE গ্ৰেজুৱেচন লেভেলৰ এক্সাম আছে আৰু যেহেতু মোৰ দিব লগা হৈছে মোৰ দিবলৈ অকনো মন নাছিলে আসলে পাপাৰ কাৰণে দিব লগা হৈছে আৰু অলৰেডি 8টা বজিলে এক্সাম আছে 9টা পা সেইকাৰণে অকমান জলদি কৰি আছো আৰু গাইস মোৰ লগত যি কাণ্ড হৈছে ধৰক মই কালি আহিছো মানে ইয়ালে তাৰপিছত আহি পেলাই মই অলপমান শুই থাকিলোঁ ভাগৰ লাগিলে বুলি তাৰপিছত ভাগৰ ইমানো লগা নাছিলে হ'লেও শুই গ'লোঁ আৰু সেইকাৰণে মই কালি ৰাতি টোপনি নাহিলে কালি মই ৰাতি শুইছোঁ 3টা বজাত গাইছ এইটো যদি পাপাহঁতে মোক শুনে মোক চেছ কৰি দিব মই 3টা বজাত শুইছোঁ আৰু এতিয়া মানে ধৰক মোৰ যে উঠিব পৰা নাই এতিয়া মোৰ চকুটো এনেকৈ সোমাই আছে মানে আৰু অলপ শুবলৈ মন গৈছে আৰু ইয়াত যিমান ঠাণ্ডা নহয় গাইছ মোৰ আৰু অলপ দেৰি শুব মন গৈছে আৰু লগতে মোৰ চুৱেটাৰ পিন্ধি যাব মন গৈছে মোৰ বহুত ঠাণ্ডা লাগিছে জলদি ভাতটো খাই লৈ তাৰপিছত আপোনালোকৰ লগত কথা পাতিছোঁ খাইছোঁ ভাত বহুত দেৰি হৈছে গাইছ মই কৈ আছোঁ আপোনালোকক বিচাৰিছোঁ পেন গাইছ মই পেন এটা পোৱা নাই শ্বিট এয়া চাওক গাইছ কেনেকুৱা বৰষুণ দি আছে ইমান ঠাণ্ডা লাগিছে বহুত ঠাণ্ডা লাগিছে গম পাইছা তুমি এতিয়া সেইটো লিখে জানো মা আৰু মই পেন টেষ্টিং গাইছ আমি ৰেডি মই তামোল খাই লৈছোঁ চুপাৰী যোৱাৰ আগত আমি গৈ আছে আৰু গাইছ এইটো যোনটো এইবাৰ যোনটো এক্সাম হ'ব সেয়াটোৰ পানী বটলে নিব গম পাইছে আপুনি গম পাই নাই এইটো কথা পানী বটল নিব দিছে পাপা পানী বটল নিব দিছে ধৰক যোনটো বটল হয় কিনা সেই বটলৰ লেবেলটো এৰাই পেলাই এনেকৈ ক্লিয়াৰ পানী বটল দিব কৈছে যাতে মানে দেখি নাপায় আৰু লেবেল চেবেল নাথাকে তেনেকুৱা কিন্তু মোৰ পানীৰ প্ৰয়োজন নহয় গতিকে মই পানী লোৱা নাই একো লোৱা নাই অকল পেন আৰু এডমিটটোৱে লৈছোঁ আৰু আপোনালোকেও যদি দিছে এক্সাম তেতিয়াহ'লে আপোনালোকক অল দ্য বেষ্ট গাইছ ভালকৈ দিব আপোনালোকে আমি আৰু অলপমান দূৰে আছে বাৰু ইয়াৰ পৰা বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা কাৰণ এইবাৰ মোৰ চেণ্টাৰ অকণমান ওচৰতে পৰিছে আৰু গাইজ মোৰ এটা কথা হ'ল যে মই ফাৰ্ষ্ট প্ৰেফাৰেঞ্চ যোনটো আছিলে সেইটো মই দিছিলোঁ গুৱাহাটীত কাৰণ মই তাত আছিলোঁ কাৰণে তাতে দিছিলোঁ মানে মোৰ যিমানটো মন আছে মই তাতে দিছিলোঁ চাগে কিন্তু মোৰ ইয়াত পৰিলে ভালেই হৈছে বাৰু ঘৰত আহিব পাৰিলোঁ সেইটো কাৰণে দিবৰ কাৰণে কিন্তু অকণমান কষ্ট হৈছে যে মই আকৌ ৰিটাৰ্ণ হ'ব লাগিব কিন্তু অহা চান্সটো পাই গ'লোঁ আৰু যে এনেকৈ এটা পৰিছোঁ কাৰণে আহিব লাগিছে কাৰণে সেইটো ভাল হৈছে এটা কথা আৰু এয়া চাওক পুৰা বৰষুণ পৰি আছে এইখন আমাৰ কলাক্ষেত্ৰ গুৱাহাটীতে কলাক্ষেত্ৰ আছে নি আমাৰ ইয়াতো আছে গাইছে এইটো চাওক কিমান ধুনীয়াকৈ বনাইছে অলপমান ভয় লাগিছে গাইছ কাৰণ মই বহি অহা নাই এওঁ শুনিলে দিব বুলি চাওক গাড়ী লাইন দেখিছে ইয়াতে ৰখাই দিয়ে ভাল মানুহ ইমান থাকে মোৰ বৰ কিবা লাগিছে মোৰ লাষ্ট লাগিছে দেখো আগে হাম লোগ কেনেকুৱা ছোৱালী ন ব্লগ বনাই আছো হে ষ্টুডেণ্ট গৈ আছে বলক ইয়াতে ৰখাই দিয়ক গাড়ীটো মই যাওঁ গাইছ টাটা বাই বাই অ'কে পেনটো নিদিলে বাই বাই গাইছ সেইটো অফ কৰি দিব তুমি দিব এক্সপ্লেনেশ্যন দি আছে দেই কিয় অহা কি হ'ল তাৰপা মায়ে ক'লে বোলে 12:30 আহে মই যে 12:30 আহে নেকি এই নিজে 9টা বুলি কৈছে মইতো 12 বুলি কৈছো আপোনাক ল'ৰাটো সুধিলোঁ ভাইটি পৰীক্ষা 12টালৈকে মানে 12:30 কৈছে 12:30লৈকে খা তাতে ৰখি আছে ঘৰলৈ গুচি গ'লগে মই দিবলৈ গ'লো যে 12টা বুলি 12টা বজাত ছুটি হৈছে আহিছে নাই অহা মই ৰখি আছো তাৰপিছত মই মানুহ এজনক সুধিছো যে আংকাল আপোনাৰ ফোনটো দিয়কচোন মই ফোন এটা কৰোঁ আপুনি গম পাইছে ন মই গৈছো বুলি সেইকাৰণে ৰিচিভ কৰিছে গাইজ পৰীক্ষা একদম ফালি থৈ আহিছিলো সেইকাৰণে বেছিকৈ আপোনালোকে মিম উলিয়াব নাপায় গম পাইছে নে আগৰ পেপাৰখন যে ওলাইছিলে বাবা সেইখনলৈ খুব মিম ওলাল ন অলাক আনন্দ আহিছে এনেকুৱা কৈছে এইবাৰ এনেকুৱা টান দিছে নহয় তাতকৈ ডাঙৰ কথা বা মোৰ ছাবস্ক্ৰাইবাৰ এজনী পালো তাই কৈছে দেই মই তোমাক দেখিছোঁ ক'ৰবাত তাৰপিছত তাই মোক সুধিলে মই কৈছোঁ বনাওঁ কৈছে মই তোমাক দেখিছোঁ বোলে তাই বৰপেটাৰ বোলে গাইজ ছাবস্ক্ৰাইবাৰ পালোঁ মই আজি আমাৰ নাম ঘৰ মা হৈজনী টিকলিও আছে ইয়াতে হাই ক এনেকৈ হাই গা হাই বোলে আমাৰ ঘৰলৈ যাম আহা না পালি হাই গাইজ এইখন হৈছে আমাৰ পেপাৰ দেখাই দিয়ক
এখন পেপাৰ নাই, এখন কিতাপ। ইয়ে ৰাম, যি বৰবাদ দিছোঁ মই গাইজ। ষ্টাৰ্টিঙে মেথছ। আৰু কি আশা কৰিছা, এণ্ডিং কি হ'ব? বহুত টান আহিছে গাইজ। মিম বনাইছিলে নহয়, পাইছে এতিয়া কিমান টান দিছে। ফ্ৰেছ হৈ আহি কথা পাতিম গাইজ, বৰ বেয়া লাগিছে দেখিবলৈ। এজনী চাহ কান্দি আছে, কিয় কান্দিছা? হাই গাইজ, মই আহিলোঁ মুখ হাত ধুই আৰু এতিয়া আমি যাম নামঘৰলৈ, কাৰণ আজি নামঘৰত কিবা নাম লোৱা আছে। এতিয়া আমি আপোনালোকক মই কওঁ যে কি কি এক্সপিৰিয়েঞ্চ হ'ল আজি মই জীৱনত কনে, আজি মই জীৱনত গাইজ কেতিয়াও এক্সাম হলত আগত বহাই নাই। আজি মই ক'ত পঢ়িছোঁ, একদম আগত না, এখন টিচাৰৰ টেবুল আৰু মই ইয়াত, সিহঁতি এনেকৈ মোক চাই আছে, মই চবতছে আগত মাজত, মানে কৈছোঁ নহয় সাংঘাতিক। তাৰপিছত আৰু আজি কি হ'ল জানে গাইজ, আমাৰ ইটো হলত যোনটো আছিলে মা, এইটো এটা ৰুম আছিলে মানে য'ত বেলেগে এক্সাম দি আছিলে। আমাৰ ৰুমটো নহয় আৰু ছাইডৰ ৰুমটোত, তাত সাপ সোমাই গ'ল নহয়, তাত সাপ সোমাই গ'ল, মানে পানী হৈ আছিলে যে বৰষুণ দি আছে কাৰণে। তাৰপিছত তাত সাপ সোমাই গ'ল, ছোৱালীবিলাকে পূৰা চিঞৰিছে। মই চাবলৈ মন নাছিলে। তাৰপিছত কৈছে নাই নাই তোমালোকে লিখা এনেকৈ কৈছে। আৰু এটা আজি বেয়া কাম কৰিছে সিহঁতি, আমি যে মা মানে চেকিং হৈ গ'ল, তো সিহঁতি সোমাই দিব লাগে ন ডাইৰেক্ট আমাক। সিহঁতি কি কৰিছে হা, গেটৰ ভিতৰত সোমাব দিয়া নাই আমাক, গেটৰ ভিতৰত সোমাব দিয়া নাই। চব ষ্টুডেণ্টখিনি বাহিৰত এনেকৈ তিতি আছে, চালি এখন আছে তাত কেইটামান ৰখিছে, আৰু বাকী কেইজনী মানে এনেকৈ বাহিৰত মানে এনেকৈ ৰখি আছে। চেকিং কৰাৰ পিছত সোমাই দিব লাগে ডাইৰেক্ট, কিন্তু মানে সিহঁতি তাত ৰখাই থৈ দিছে। তাৰপিছত চব তিতি আছে এনেকৈ। মই অলপমান তিতিলোঁ, তাৰপিছতে ফেনখিনি অফ কৰি দিলে আৰু ঠাণ্ডা লাগিছে বুলি কোৱা দেখি চবে। আমি ৰেডি হৈ এতিয়া যাম, কাৰণ আমাৰ তাত গোপিনী নাম সামৰা আছে নামঘৰত, আৰু আমি তাতে আজি পাতটো খাই দিম। এইটো চাওক গাইছ, এইটো সেইফালে চা, হাই গাইছ, আমি এতিয়া মেকআপ কৰি আছোঁ। ঠিকে আমি ক'ত যাম কৈ দিয়াচোন। নামঘৰ যাম কৈ দিয়া। ক'ত যাবা? নামঘৰলে। তুমি ইয়াত উঠা, মই সানি দিম তোমাক, ইয়াত উঠা। এনেকে সানি দিয়া, নিপিন্ধো চাদৰ মেখেলা, কুৰ্তি পিন্ধি যাম। এতিয়া কোনে চাদৰ মেখেলা পিন্ধি থাকিব মোক? পাপাই গাইছ বহুত বেয়াকে ক'লে, আৰু এতিয়া আমি চাদৰ মেখেলা পিন্ধি যাম। পিন্ধি আছোঁ চাদৰ মেখেলা। গাইছ আমি এতিয়া যাওঁ ব'লক। মোৰ ফোনটো বহুত বেয়া জেগাত থৈছোঁ, যদি পৰি যায় চেছ। আমি পালোহি গাইছ। মানুহ এজন আহিছিলে এইফালে যাব পাৰে, নিশ্চয় বসক হৈ থাকে। নাম ষ্টাৰ্ট হ'ল, আমি যাওঁ এতিয়া। মই চেণ্ডেলযোৰ খুলি পেলাই ইয়াতে যাওঁ। লেটছ গো। আৰু এইফালে আমাৰ নামঘৰত নাম হৈ আছে। এতিয়া আহিছা নেকি? এতিয়া আহিছিলে মিঠৈ চাহ। ভাত খাবলৈ আমাৰ দাল ভাত আৰু চব্জি। এইটো হ'ল পনীৰ, এইটো চব্জি। এই ভাত খোৱাৰ পিছত এইখনৰ বহুত জৰুৰী, কিন্তু মই ইমান ডাঙৰ পাণ নাখাওঁ। আমাৰ ভাত খাই হ'ব গাই, আজি তামোল খাই আছোঁ। বহুত কম উঠিলে, বহুত টেষ্টি ভাত। আমাৰ নামো সামৰিলে, এইটো টোপনি গ'ল পোৱালিটো। আমাৰ প্ৰসাদ খাব কৈছে। তোমাক লোৱা নাই। হাই গাইজ, আমি এতিয়া ওলাই আছোঁ যাবৰ কাৰণে মই গুৱাহাটীলৈ। মই আপোনালোকক কৈছিলোঁ যে মই আহি পেলাই আকৌ ৰিটাৰ্ণ যাবগৈ লাগে, এতিয়া সেইকাৰণে যাব লাগে। আৰু মই এতিয়া ওলাই আছোঁ, কালি আচলতে ভিডিঅ'টো খতম নহ'লেগৈ, সেইকাৰণে মই আপোনালোকক কৈ দিওঁ। আৰু যোনটো এক্সাম আছিলে আপোনালোকক মই ক'লোৱে কি হ'ল কি নহ'ল। মোৰ ইমান বেয়া মানে ঠিক ঠাক আৰু তেনেকুৱা নিচিনাই হৈছে বুলি ক'ব পাৰি। আৰু লগতে মানে কি হ'ল, এইটো জাষ্ট মই এক্সপিৰিয়েঞ্চ, মোৰ যাতে কিবা এটা হয় সেইকাৰণে দিছিলোঁ। ধৰক মই আজিলৈকে গভৰ্ণমেণ্ট এক্সাম এটাও আজিলৈকে দিয়া নাই, গতিকে যদি কিবা এটা নিউ এক্সপিৰিয়েঞ্চ হয়, আৰু সঁচাকৈ হ'লো বহুত, গতিকে সেইকাৰণে দি চালোঁ, এটা নতুন অভিজ্ঞতা হ'ল আৰু ধৰক।
বাকী ঠিকে আছে গোটেইখিনি আপোনালোকে যদি দিছিলে আৰু কেনেকুৱা হ'ল আপোনালোকৰ সেইখিনি মোক কমেণ্ট কৰি পেলাই জনাব আৰু আপোনালোকক লগ পাম মোৰ নেক্সট ভিডিঅ'টো তেতিয়ালৈকে আপোনালোকে মোৰ চেনেলটোক কৰিব ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিব নাপাহৰিব কমেণ্ট কৰি মোক জনাব কিন্তু আপোনালোকে দিছিলে নাই আৰু আপোনালোকৰ কেনেকুৱা হ'ল কি হ'ল কি কথা গোটেইখিনি জনাব আপোনালোকক লগ পাম মোৰ নেক্সট ভিডিঅ'টো তেতিয়ালৈকে বাই বাই গাইজ Subscribe to the